এভৰিৱান আজি একেবাৰে মনটো বেয়া দে দুপৰীয়া টাইমত মোৰ মোবাইলটো ভাঙি গ'ল আৰু ডিসপ্লে পুৰা উৰি গ'ল আৰু এতিয়া মই হাজবেণ্ডৰ মোবাইল দি ভিডিঅ' কৰি আছো এতিয়া যাম মোবাইলটো ঠিক কৰিবৰ কাৰণে আপোনাৰ লাখটকিয়াত আৰু ছোৱালীজনীক এয়া ছোৱালীজনী চাওঁ বেটা এফালে চাই দিয়াচোন এবাৰ তাইক খোপা চোপা বান্ধি দিলোঁ খোপা মানে টিকলি বান্ধি দিলোঁ এয়া ৰেডি কৰাই দিলোঁ ছোৱালীজনীক আৰু তাইক এতিয়া খুৱাম আৰু এতিয়া মই ৰেডি হৈ যাম আৰু হাজবেণ্ডৰ মোবাইলটোৰ কেমেৰাটো বহুত ভাল দেই একদম ইমান ধুনীয়া দেখা হৈছে মোক একদম মুখখন এতিয়া যুগৰ মানুহবিলাকৰ মোবাইলটোৱে হৈছে জীৱন মোবাইলটো যদি নাই জীৱন ধ্বংস হয়নে বাৰু মোৰো তেনেকুৱাই হ'ল মোবাইলটো ভাঙি চিঙি গ'ল আৰু মোৰ জীৱনটো ধ্বংস হৈ যোৱা যেন হ'ল মোবাইলটো দেখিছেনে একদম তাৰ হাড্ডি অংগ পতংগ চকু নাক কিডনি সব উলাই দিলে আৰু ঠিক কৰি আছে মোবাইলটো এতিয়া ডক্টৰৰ ওচৰত লৈ গ'লো মোবাইলটো লাখটকিয়াত আপোনাৰ আৰু মোবাইলটো এতিয়া গোটেই অপাৰেশ্যন কৰি আছে দেখিছেনে আৰু মই আৰু মোৰ ছোৱালীজনী হাজবেণ্ডে ৰখি আছো হাজবেণ্ডৰ মোবাইল ভিডিঅ' কৰিছো আৰু মোক এখন টুল দিলে বহিবৰ কাৰণে মই বহি আছো টুলখনত কাৰণ ছোৱালীজনী শুই গ'ল কুলাত লৈ মই থিয় থাকিব পৰা নাই ঘৰত আহিলোঁ আহোঁতে মধুৰিআম 1 কিলো লৈ আহিলোঁ লগতে তাৰ পিছত মই আৰু কি কৰিম ঘৰৰ কামখিনি আধা কৰি থৈ গৈছিলোঁ নহয় আধাখিনি কৰিব ষ্টাৰ্ট কৰিলোঁ এতিয়া ঝাৰু মাৰি লওঁ ফাৰ্ষ্টতে ঘৰ গধূলি আহি পালোঁ ফুলকানতে গৈছিলোঁ লাখটকিয়াত ঠিক কৰি শুকানতে আহিলোঁ আহি এতিয়া ঘৰ ঝাৰু মাৰিব ধৰিছোঁ ঘৰৰ কামখিনি আধৰুৱাকৈ কৰি থৈ গৈছিলোঁ আৰু গধূলি হৈছে আগতীয়াকৈ ঝাৰু মাৰি লওঁ আৰু ছোৱালীজনী দেখিছেনে মোক ডিষ্টাৰ্ব দিয়াত নম্বৰ 1 হয় তাই তাৰপিছত ছোৱালীজনী বাহিৰলৈ গুচি গৈছে মই মানে পিছে তাৰ আহিলোঁ ক'ত গ'ল বুলি দেখিছেনে এইফালে আমাৰ কোনো কাভাৰ দিয়া নাই যদি পৰি যায় ৱাল দিয়া নাই ভয় লাগে ৰিস্ক থাকে সেইকাৰণে পিছে আহিলোঁ আহি এতিয়া আৰু কি কৰিম আৰু কিটচেনত গ'লোঁ এতিয়া 7টা বাজে আপোনাৰ গধূলি এতিয়া চিৰিয়েল চাই আছোঁ আৰু এইফালে কিটচেনতো গৈছোঁ ভাত পানী বনাবৰ কাৰণে আৰু এইফালে এবাৰ ওলাই আহিলোঁ বাহিৰৰ ফালে ছোৱালীজনীক চাবৰ কাৰণে আৰু কিটচেনত একবাৰ গ'লোঁ এই অহা যোৱা কিটচেনত যোৱা সোমোৱা দৌৰা কৰা এইফালে চাউল ধুই দাই ৰেডি কৰি দি এইফালে চিকেনো আনিলে চিকেন বনাম আৰু এই মোবাইলটো আপোনালোকক দেখাওঁ দেই এতিয়া অপাৰেশ্যন কৰি অনাৰ পিছতে দেখিছেনে মোবাইলটো ইমান ভাল মোবাইলটো আপোনাৰ মানে বেয়া লাগি গ'ল খোলা একবাৰ যদি মোবাইল এটা খোলাই যায় তাৰ ভিতৰত যদি অংগ প্ৰত্যংগ বেয়া হৈ যায় চিৰ জীৱনৰ কাৰণে ই বেয়া হৈ গ'ল আৰু চ' আজি কাৰণে বাই দেই